নমস্কাৰ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু ইয়াত লৈছোঁ মই চাউলৰ গুড়ি, যিটো ভাত খাবলৈ লোৱা চাউল, সেই চাউলৰ গুড়ি লৈছোঁ মই। ইয়াত মই পিঠাগুড়ি লৈছোঁ আপোনাৰ 2 কাপ আধা। টিষ্টি এইখিনি ঘৰত আপুনি লগালগ খুন্দিও বনাব পাৰে, নতুবা আপোনাৰ শুকুৱাই লৈ খুন্দাৰ পিছত শুকুৱাই লৈও বনাব পাৰে, এইটোত কোনো কথা নাই। আৰু ইয়াত মই এড কৰিছোঁ আপোনাৰ সৰু চামুচেৰে 1 চামুচ নিমখ আৰু এইখিনি আমি সুন্দৰকৈ মিক্স কৰি ল'ম। ইয়াত দিম মই চেনি আপোনাৰ যদি মিঠা খাই অলপ বেছি ভাল পায়, মিঠা অলপ বেছিকৈ দিব পাৰে। মই ইমান বেছি দিয়া নাই, মই 3 টেবুল চামুচ জোখৰ দিছোঁ। এইখিনি পাউডাৰ হ'লে বেছি ভাল হয়, পাউডাৰ কৰিও ল'ব পাৰে চেনিটো। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। হাতখনটো ইউজ কৰিবই লাগিব, গতিকে ইয়াত আৰু এতিয়া দিম মই ঘিউ, গৰু ঘিউ দিছোঁ 1 চামুচ, দেখিছেই। নিদিলেও কোনো কথা নাই, সেইটো অপশ্যনেল হয়। এইখিনি সুন্দৰকৈ মঠি ল'ম মানে কি আৰু মিক্স কৰি ল'ম, যাতে কোনো মানে গোটা হৈ নাথাকে, একেবাৰে মিহি হৈ যাব লাগিব। গোটা হৈ গ'লে আপোনাৰ পিঠাটো খায়ো ভাল নালাগিব। এইটো মই নিজাকৈ বনোৱা নহয়, এইটো মই মোৰ ৰুমৰ কাষৰ এগৰাকী খুৰীৰ পৰা মই শিকা হয়। ভাবিলোঁ আপোনালোকৰো যদি কোনোবাই নাজানে তেতিয়াহ'লে সুবিধা হ'ব। জনাবিলাকৰতো কথাই নাই, তেওঁলোকেতো জানেই, হয়তো ভালকৈও জানিব পাৰে। আৰু ইয়াত মই দিছোঁ নাৰিকল, মিহিকৈ পিহি লোৱা নাৰিকল। মিহি হ'লে খাবলৈও ভাল হয়। নাৰিকল আপোনালোকে যিমান পাৰে অলপ বেছি দিলেও কথা নাই, তেতিয়া কোনো তাত গাখীৰ দিব বা পানী দিবলৈ দৰকাৰ নাথাকে। নাৰিকলেই অলপ জেকটো আনি দিয়ে, মানে ভিজা ভিজা ভাৱটো আহি যায়, গতিকে নাৰিকল অলপ সৰহ দিলে ভালহে। মই ইয়াত নাৰিকল দিছোঁ, প্ৰথমে 3 টেবুল চামুচ দি লৈছোঁ, আৰু যদি প্ৰয়োজন হয় মই আৰু দিম। এয়া মই আৰু অলপ দি দিছোঁ, কাৰণ ইয়াত কমি আছে। মই ভাবিছোঁ গাখীৰ বা পানী নিদিয়াকৈ বনাব পাৰোঁ নেকি। এনেদৰে হ'ব লাগে, মুঠিয়ালেও মুঠিটো হয় আৰু ভাঙি দিলে ভাঙি যাব পৰাকৈ। ইয়াতকৈ যদি বেছি পনীয়া হয়, মানে পানী বেছি হয়, বেয়া হ'ব। এতিয়া আমি কফি কাপৰ তলৰ ফালে এটা ইয়াত দেখুওৱাৰ দৰে, ভিডিঅ'টোত দেখুওৱাৰ দৰে এটা ফুটা কৰি ল'ম। বেছি কফি কাপ ল'বৰো প্ৰয়োজন নাই, 2টা বা 3টা হ'লেই হৈ যায়, কাৰণ এক্সচেঞ্জ হৈ থাকে। এতিয়া আমি কফি কাপকেইটাত ধুনীয়াকৈ মিক্স কৰি থোৱা পিঠাগুড়িখিনি আমি দি দিম। বেছি হেঁচিও দিবৰ প্ৰয়োজন নাই, এনেই আলফুলে দিলেই হৈ গ'ল। ভিডিঅ'টোত দেখাৰ দৰে কৰিলেই হৈ যায়। এনেকৈ ধুনীয়াকৈ সুমুৱাই ল'ব লাগে।
একদম হেঁচি দিবই নালাগেই তাৰমানে হেঁচি দিলে বেয়া হৈ যায় পিঠাটো বেছি মানে ফুলি নুঠিব হেঁচি দিলে গতিকে একেবাৰে আলফুলেৰে ভৰাব লাগে ধুনীয়াকৈ এনেদৰে আপোনালোকে কফি কাপৰ সলনি যদি কেটলিত বনায় তেতিয়াহ'লে কেটলি হাফৰোটো ইউজ কৰিব পাৰে সেইটো মই আজিলৈকে বনোৱা নাই কাৰণ মই শিকাহে মই বনাই পোৱা নাই সেইটোত দেখিছোঁহে আৰু এইটোতো একেবাৰে সহজ পদ্ধতি সকলোৱে কৰিব পাৰিব একেবাৰে সহজ ইয়াত পিঠাখিনিত যদি আপোনালোকে গুড় দিওঁ বুলি ভাবে মাজত গুড় দিবও পাৰে বা নাৰিকল আৰু গুড় দুইটা মিক্স কৰি দিওঁ বুলি ভাবে তেতিয়াও দিব পাৰে গুড় দিলেও খাবলৈ সোৱাদ হয় গুড় দিলে তেতিয়া চেনি কমাই দিবই লাগে ধুনীয়া হয় এয়া হৈ গৈছে আমাৰ মোৰ এইখিনি গোটেইখিনি কফি কাপত ভৰাই দিয়া হৈ গ'ল এতিয়া ইয়াত কুকাৰত মই পানী দি গৰম কৰি লৈছোঁ আৰু চিটিৰ ঠাইত কফি কাপটো দি দিম ভাপত সিজিবৰ কাৰণে পানীখিনি কুকাৰত মই আগতীয়াকৈ পানী গৰম হ'ব দি থৈছিলোঁ আৰু ইয়াত কেনেদৰে দিছোঁ একেবাৰে সহজ বেছি সময় নালাগে 2-3 মিনিটতে হৈ যায় আকৌ নেক্সট মই এটা পাতি দিলোঁ সেই আগৰটোৰ দৰে এইটো হৈ যাব বেছি সময় নালাগে একেবাৰে টিপতে বনাব পাৰি একেবাৰে সহজ হয় সকলোৱে বনাই চাব পাৰে মোৰ এইটো বনাবলৈ খুব হেঁপাহ আছিল তো মই শিকি বনালোঁ আশা কৰোঁ আপোনালোকেও চাগে ভাল পাইছে যিয়ে নাজানে সেইসকলৰ কাৰণেতো সুবিধা হৈছে বুলি মই ভাবিছোঁ গতিকে এয়া আকৌ এটা মই তেনেধৰণে দি দিছোঁ এয়া হৈ গৈছে দেখিছে ধুনীয়াকৈ বেছি সময় নালাগে হৈ যায় পুটুক পুটুক হৈ যায় এয়া হৈ গৈছে এতিয়া আমি এইটো উলিয়াই ল'ম গৰমে গৰমেও উলিয়াব পাৰে কিন্তু অলপ গৰমকৈ অকণমান ঠাণ্ডা হ'লেও বেয়া নহয় এয়া হৈ গৈছে কিন্তু এইটো গৰমে গৰমে পৰিৱেশন কৰিবলৈহে ভাল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকলৈ